Congratulations everyone মোৰ চেনেল আপোনালোকক স্বাগতম জনাইছে আজি আমি আলোচনা কৰিম ডিভিজিবিলিটি ৰুলছ বা বিভাজ্যৰ নিয়মবোৰ অতি সহজ নিয়ম আপোনালোকে কম সময়ৰ ভিতৰতে মনত ৰাখিবলৈ সক্ষম হ'ব আৰু যোৱাবাৰ আহিছিলে ইউপি টেটত তলৰ কোনটো সংখ্যা 3 দি বিভাজ্য হ'ব গতিকে এইবাৰ এলপি2 আহিব পাৰে গতিকে আপোনালোকে অতি কম সময়ৰ ভিতৰতে যদি নিয়ম কেইটা জনা থাকে আপোনালোকে কি হয় উত্তৰটো উলিয়াবলৈ সক্ষম হ'ব গতিকে আমি আৰম্ভ কৰোঁ প্ৰথমে ইয়াতে দিয়া আছে 1 অৰটো আমি জানোই 1 প্ৰত্যেকটো সংখ্যাই 1 দি বিভাজ্য হয় গতিকে আমি 1 অৰটো ইয়াত ইনক্লুড কৰা নাই গতিকে 2 টো দিয়া আছে 2 টো এটো আপোনালোকে ৰুলটো চাইছে ইফ দা ইউনিট ডিজিট ইজ 0 2 4 6 অৰ 8 যদি ইউনিট ডিজিট মানে যিকোনো ডাঙৰ ডাঙৰ নাম্বাৰ হলেও কি হয় ইউনিট ডিজিট মানে শেষৰ ডিজিটটো কি হয় 0 বা যুগ্ম সংখ্যা থাকিলে কি হ'ব 2 দি বিভাজ্য হ'ব এটা আপোনালোকে দেখিব পাইছে ইয়াত 0 আছে বিভাজ্য হ'বই ইয়াত 2 আছে 4 আছে 6 আছে 8 আছে গতিকে 2 দি বিভাজ্য হ'ব যদি 1 থাকে 3 থাকে 5 থাকে 7 থাকে 9 থাকে কি হ'ব সংখ্যাৰে 2 দি বিভাজ্য নহ'ব গতিকে এইখিনি আহিছিলে 2 তে আমি 3 সাম 3 ৰুলটো সাম 3 ৰুলটো দিয়া আছে ইফ দা সাম অফ এটো দিয়া আছে আমাৰ ইফ দা সাম অফ ডিজিটস আৰ এক্সাক্টলি ডিভিজিবল বাই 3 যদি গুটে যিমান ডাঙৰ নম্বৰ হলেও নম্বৰ কিটা যদি আমি সাম কৰো এতে সাম কৰাৰ নিয়ম আছে উদাহৰণ এক্সাম্পল দেখাই থোৱা আছে এতে সাম কৰিছে এই নাম্বাৰটোৰ 5 4 6 3 সাম কৰি 18 পালো 18 টো যেহেতু 3 দি ডিভিজিবল হয় গতিকে গুটে নাম্বাৰটো 3 দি ডিভিজিবল হ'ব 18 টো আমি কৰি চাব পাৰো 1 + 8 9 হয় 9 টো কি হয় 3 দি ডিভিজিবল হয় গতিকে এই গুটে নাম্বাৰটো 3 দি ডিভিজিবল হয় এটো হৈছে 3 ডিভিজিবিলিটি ৰুল নেক্সট আমি সাম 4 টো হৈছে if the last two tens আৰু ইউনিট ডিজিট মানে দশকৰ ঘৰ সংখ্যা আৰু এককৰ ঘৰ সংখ্যাটো digits and open number are zeros or exactly divisible পায় যদি 0 হয় দুটা শেষৰ সংখ্যাটো যদি 0 0 হয় বা নাই বা 4 দি ডিভিজিবল হয় কি হয় গোটেই সংখ্যাটো 4 দি ডিভিজিবল হ'ব এটা আপোনালোকে দেখিব পাৰে শেষৰ সংখ্যাটো 500 00 গতিকে 4 দি ডিভিজিবল হ'ব ইয়াত 88 আছে 88 টো কি হয় 4 দি ডিভিজিবল হয় গতিকে গোটেই সংখ্যাটো হৰণ কৰাতকৈ আপোনালোকৰ কি হয় দুটা ডিজিটে হৰণ কৰিলে কি হ'ব সহজ হৈ যাব গতিকে এইটো যদি 88 টো 4 দি 22 বাৰ যাব গতিকে এইটো গোটেই সংখ্যাটো 4 দি ডিভিজিবল হ'ব এইখিনি আছিল 4 ৰ নেক্সট 5 টো ইজি আমরা চাব পাৰে 5 টো ইজি যদি ইফ দা ইউনিট ডিজিট ইজ 0 যদি এককৰ ঘৰ সংখ্যাটো মানে যিকোনো ডাঙৰ সংখ্যা হলেও শেষৰটো যদি সংখ্যাটো যদি 5 বা 0 থাকে তেন্তে কি হ'ব গোটেই সংখ্যাটো 5 দি ডিভিজিবল হ'ব এখিনি আছে 5 টো 6 টো হৈছে কি ইফ ইট ইজ ডিভিজিবল বাই 2 and 3 যদি 2 আৰু 3 ডিভিজিবল হয় তেন্তে কি হ'ব 2 আৰু 3 দি ডিভিজিবল হলে 5 দি ডিভিজিবল হ'ব আপোনালোকে চাব পাৰে এখিনিতে 2 আৰু 3 দি ডিভিজিবল হলে 5 টো ডিভিজিবল হ'ব 2 3 ডিভিজিবিলিটি ৰুল আমি পঢ়ি আহিছো গতিকে এখিনি 6 টো নেক্সট আমি সাম 7 ৰ ৰুলটো 7 ৰ ৰুলটো কি আছে সাম এটো 7 ৰটো আমি 7 ৰটো ইয়াত দিয়া আছে আপোনালোকৰ কাৰণে if the difference between twice the last digit and the number formed by the other digit is either 0 or multiple of 7 যদি আপোনাৰ লাষ্টৰ ডিজিট ইয়াত কি আছে 4 আছে 4 টুৱাইস কৰিব লাগিব 4 টুৱাইস কৰিলে কি হ'ব 8 হ'ব ইয়াত দেখাই থোৱা আছে 8 হয় আৰু গুটেই 5 8 7 7 8 5 ৰ পা 8 আমি মাইনাস কৰো মাইনাস কৰিলে কি হ'ব 777 পাম আৰু এটো কি হয় 7 দি ডিভিজিবল হয় জানো আমি আৰু যদি 7 দি ডিভিজিবল বেলেগ সংখ্যাও পায় বা 0 পায় তেতিয়া হলে কি হ'ব গোটেই সংখ্যাটো 7 দি ডিভিজিবল হ'ব যদি 21 পায় তেতিয়াও 7 দি ডিভিজিবল হ'ব গোটেই সংখ্যাটো আৰু 7 পালে আৰু 0 পালে গোটেই সংখ্যাটো 7 দি ডিভিজিবল হ'ব আশা কৰিছো আপোনালোকে বুজি পাইছে নেক্সট আমি চাম 8 ৰ 8 ৰ ডিভিজিবিলিটি ৰুলটো দিয়া আছে এখিনতে if the last three digit form a number divisible by 8 যদি শেষৰ তিনটা ডিজিট যদি 8 দি ডিভিজিবল হয় গোটেই সংখ্যাটো 8 দি ডিভিজিবল হ'ব তেনে চাব পাৰে 6328 দিয়া আছে 328 টো যদি 8 দি ডিভিজিবল হয় গোটেই সংখ্যাটো 8 দি ডিভিজিবল হ'ব গোটেই সংখ্যাটো হৰণ কৰাতকৈ আপুনি তিনটা সংখ্যা শেষৰ তিনটা সংখ্যা হৰণ কৰিলে কি হৈ যাব কাৰণ সহজ হৈ যাব গতিকে এইখিনি ৰুলটো ইয়াটো 432 টো যদি 8 দি ডিভিজিবল হয় তেন্তে কি হ'ব গোটেই সংখ্যাটো ডিভিজিবল হ'ব এখিনি আছিল আৰু নেক্সট 9 ৰ টো সাম if the sum of digits is divisible by 9 যদি গোটেই কেইটাৰ নম্বৰ সাম কৰি গোটেই কেইটা সাম কৰি যদি এটো নহয় এটো আছিল গোটেই কেইটা সাম কৰিলে 36 পাইছে এটো নাম্বাৰৰ সাম কৰি 36 পাইছে 36 কো আকৌ যাবি সাম কৰিব পাৰি 363 আৰু 9 6 সাম কৰি 9 পাবো গতিকে 36 টো আমাৰ ডিভিজিবল হয় 9 দি 4 নং 36 আৰু 9 টো ডিভিজিবল হয় আমি জানোই 9 দি এটো কাৰণে কি হ'ব এই গোটেই সংখ্যাটো 9 দি ডিভিজিবল হ'ব এখিনি অতি সহজ আৰু 10 দি ডিভিজিবল হ'বলৈ ৰুলটো কি হয় 10 দি ডিভিজিবলৰ ৰুলটো হৈছে আমাৰ এইটো if the last digit is 0 যদি শেষৰ ডিজিটটো 0 হয় তেন্তে কি হ'ব গোটেই নাম্বাৰটো 10 দি ডিভিজিবল হ'ব এখিনি দিয়া আছে আপোনালোকৰ কাৰণে এখিনি দিয়া আছে 0 আছে এখিনি গোটেই 10 দি ডিভিজিবল হ'ব বেলেগ নাম্বাৰ থাকিলে 10 দি
অলপ ডিভিজিবল নহয় 11ৰটো দিয়া আছে ইয়াতে 11ৰটো দিয়া আছে এইখিনিতে if the sum of one set of alternate digits and the sum of the other set of alternate digits differ by 0 or 11 or a multiple of 11 হে দিয়া আছে যদি আমি অল্টাৰনেট সেট ল'ব লাগিব প্ৰথমে 9 আৰু এটা বাদ দি 6 ললো 9 এটা বাদ দি 6 ললে কিমান হ'ল 15 হ'ল আৰু এতিয়া 9 টো বাদ দিল 2 পৰা আৰম্ভ কৰিম 2 আৰু 6 টো বাদ দি 2 ললো এটা 4 হ'ল 15 ৰ পৰা 4 মাইনাস কৰিলে 11 হয় 11 টো যেহেতু 11 দি ডিভিজিবল যদি 22 পালে হেতেন তেতিয়াও কি হ'ব গোটে নাম্বাৰটো 11 দি ডিভিজিবল হয় আৰু 0 পালে কি হয় 11 দি ডিভিজিবল হয় গতি এইখিনি কিন্তু নাম্বাৰটো যি মাইনাস কৰি যি নাম্বাৰ পায় এটো কি হ'ব লাগিব 11 দি ডিভিজিবল হ'ব 33 55 হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে গতিকে আপোনালোকে এটো সহজ আছে মন ৰাখিবলৈ এইখিনতে আৰু 12 টো কৈ থওঁ আপোনালোকক 12 টো হ'ব 12 টো সহজ যদি 3 আৰু 4 দি নাম্বাৰটো যদি ডিভিজিবল হয় 12 দি ডিভিজিবল হ'ব 3 4 আমি ডিভিজিবিলিটি ৰুল শিকি আহিছো আৰু 13 টো অকমান টান আছে অকমান দীঘল আছে ইয়া লিখি থোৱা নাই গতিকে আপোনালোকক বুজাবলৈ অসুবিধা হৈছে 13 টো পিছত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম 14 টো হৈছে যদি নাম্বাৰটো 2 আৰু 7 দি যদি ডিভিজিবল হয় কি হ'ব নাম্বাৰটো 14 দি ডিভিজিবল হ'ব আৰু 15 টো কৈ দিছো আপোনালোকক 15 টো যদি 3 আৰু 5 দি নাম্বাৰটো ডিভিজিবল হয় তেন্তে কি হ'ব 15 দিও নাম্বাৰটো ডিভিজিবল হ'ব এটি 3 আৰু 5 টো ৰুলটো আমি পঢ়ি আহিছো 7 আৰু 2 টো কৰি আহিছো আৰু নেক্সট হৈছে কি আমাৰ 25 দিয়া আছে যেতিয়া 25 টো আপোনালোক কৈ থওঁ 25 টো ৰুলটো হৈছে if the number formed by the last two digit is divisible by 25 যদি শেষৰ দুটা সংখ্যা last two digit শেষৰ দুটা সংখ্যা ইয়াত 25 আৰু 75 আছে গতিকে কি হয় এইটো 25 দি ডিভিজিবল হ'ব 25 টো আৰু 75 টো যেহেতু হেৰি ডিভিজিবল হয় আমাৰ 25 দি ডিভিজিবল হয় গতিকে গোটেই নাম্বাৰটো কি হ'ব 25 দি ডিভিজিবল হ'ব এইটো আৰু এইটো নাম্বাৰ এই দুটা নাম্বাৰ শেষৰ নাম্বাৰটো আপুনি দেখিব পাইছে এইখিনিয়ে আছিল আশা কৰিছো আপোনালোকৰ কাৰণে উপকৃত হ'ব অকমানো যদি উপকৃত হৈছে বুলি আপোনালোকে ভাবে ভিডিওটি শেষলৈকে চাইছে আৰু লাইক কৰি যাব আৰু কি হ'ব কি কৰিব আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব গতিকে ইমানতে সামৰিছো ধন্যবাদ